মৰ্নিং ৰাতিপুৱা এতিয়া বাজি আছে 5 বজে মই উঠিব বৰ্তমান দেৰি হৈ গ'ল এতিয়া মই চোতালখন সাৰি ল'লো ফাইনেলি মই গৰম পানী দি এই যে আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবিলাক দেখিছে ন এইবিলাক মই ষ্টুডেণ্ট পঢ়িবলৈ আহে ৰাতিপুৱা সিহঁতে টিউশ্যন শেষ হোৱাৰ পিছত যাবলৈ ওলালে বাবুক বাই বাই দিছে আৰু সিহঁতৰ লগৰে নিচিনা হয় যিটো খুব ভাল পায় ফাইনেলি মই এতিয়া গা ধুই আহিলোঁ এতিয়া এতিয়া মই পূজাৰ কাৰণে বাচন বৰ্তন ল'ম ফুলবিলাক উঠাই লওঁ উঠাই দি এতিয়া ফাইনেলি মোৰ পূজাৰ বাচনবোৰ ধোৱা হৈ গ'ল ফুল উঠালোঁ এতিয়া মই পূজা কৰিম পিছত লগ পাম এই যে মা ৰাতিপুৱা উঠি পুৱাইতো পূজা দিব নোৱাৰোঁ সেইকাৰণে অলপ মোৰ দেৰি হৈ যায় সেইকাৰণে মোৰ প্ৰায় 10:30 11টা ডেইলি হয় কাৰণ ৰাতিপুৱা কাম কৰি উঠি যে আহৰি নাপাওঁ তাৰপিছত মা পূজা দিওঁ মাৰ মন্দিৰত সোমাওঁ এতিয়া মোৰ ফাইনেলি পূজা দিয়া হৈ গ'ল এতিয়া মই সেৱাও ল'লোঁ আপোনালোকক দেখাবৰ কাৰণে মাকেই দেখাম বুলি এতিয়া ভিডিঅ'টো অলপ কৰিলোঁ আৰু বেলেগ নাভাবিব খালি মই মাকেই দেখাইছোঁ মাৰ মন্দিৰৰ পূজা দিয়া হৈ যোৱাৰ পিছত আকৌ ঘৰৰ পূজাও মোৰ দিয়া হৈ গ'ল এতিয়া মই যিহেতু আমাৰ দুঠাইত পূজা দিব লাগে ডেইলি মাৰ মন্দিৰতো দিব লাগে ঘৰৰ ভিতৰতো মই আমাৰ গৈছিলে উঠি গ'লা এতিয়া তাৰ টোপনি ভাঙি গ'ল মোৰ পূজা দিয়া হৈ গ'ল তাৰ টোপনি শেষ হৈ গ'ল আকৌ তাক ল'ব লাগিব সি উঠি গ'ল এতিয়া লগত ব্যস্ত হ'ব লাগিব আৰু এতিয়া মই আকৌ তাৰ লগত ব্যস্ত হ'ব লাগিব আৰু ধুনু ক'ত কি কৰি আছা তুমি খেলি আছা কি খেলিছা ধুন তুমি কি কৰিছা তুমি খেলি আছা তুমি খেলি আছা ফাইনেলি দুপৰীয়া খোৱা দোৱা শেষ যদিও অকণমান ৰেষ্ট ল'ব টাইম নাপাওঁ এই যে দেখিছে নহয় ল'ৰাৰ লগত লাগি থাকিব লাগে কি কৰিম উপায়টো নাই সি এতিয়া ঘৰৰ ভিতৰত একদম নাথাকে হেল্ল' বন্ধুসকল আবেলি হৈ গ'ল এতিয়া লাহে লাহে সন্ধিয়া নামি আহিব গতিকে আকাশখন দেখিবলৈ খুব ধুনীয়া লাগি আছে আৰু তো ভাবিলোঁ ক'তোতো নাযাওঁ কিনো কৰিম ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰিম যিহেতু মোৰ নতুন ব্লগ আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব বেয়া কমেণ্ট নকৰিব ভাল লাগে যদি আপোনালোকক কৰিব দিছোঁ যিহেতু নতুনকৈ ব্লগ কৰিছোঁ কোনোবাই কিবা বেয়াকৈ ক'লে মনটো বেয়া লাগি যাব পাৰে
সেইকাৰণে কৈছোঁ আপোনালোকক বেয়া কমেণ্ট নকৰিব। আপোনালোকৰ ছাপৰ্টৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে ছাপৰ্ট কৰিব প্লিজ। ডাইক লোক পালোঁ আমাৰ ওচৰৰে। না তোমারে ভিডিও করছি, তোমারে ভিডিও করছি তোমারে। তুমি ভালো আছো? কতদিন থাকলা? সব ভুলি গেছো না? এইজনী হৈছে আমাৰ ওচৰৰে আইতা, তো দাই বুলি মাতো আমি। তেওঁ বহুত দিন ঘৰত নাছিলে মানে, এতিয়া যোৱাকালি আহিছে ছোৱালী ঘৰৰ পৰা, সেইকাৰণে মানে এনে তেওঁ মাতিলে ওচৰলৈ গ'লোঁ। বয়োজ্যেষ্ঠ মানুহ, বহুত মৰম কৰে মোক।